নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মামন কিচেনে আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক চাগে সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এতিয়া আমৰ বতৰ, আম বহুত ওলাইছে বজাৰত, সেয়ে নেৰানেপেৰা বৰষুণতনো ৰ'দত নিদিয়াকৈ মইনো আমৰ আচাৰ কেনেকৈ বনালোঁ সেই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব গৈ আছোঁ। এতিয়া বলকচোন তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ। এই আমখিনি ভালদৰে ধুই মচি মই কাটি 3 দিন ধৰি নিমখত এনেকৈ ৰাখি থৈ দিছিলোঁ। মই কটাৰ ভিডিঅ'টো ৰাখিব নহ'ল, সেয়ে দিয়া নহ'ল। আমখিনি মই 3 দিন ধৰি নিমখত এনেকৈ ৰাখি থৈ দিছিলোঁ। এতিয়া মই আমখিনি নিমখৰ পৰা টুকি এখন থালত ৰাখি থৈ দিম। দেখিছে নিমখৰ কিমান পানী ওলাইছে আমৰ পৰাও। এয়া দেখিছে ইমানখিনি পানী ওলাইছে, সেইখিনি মই ভালদৰে টুকি ল'ম। এনেকৈ যদি আপোনালোকে আমৰ আচাৰ বনাই যদি ৰাখে তেনেহ'লে 2-3 বছৰ ধুনীয়াকৈ বেয়া নোহোৱাকৈ খাব পাৰে, আৰু এই আচাৰটোত কেতিয়াও ভেঁকুৰ নুঠে। কেতিয়াবা কি হয়, আমি আম কিনি আনো কিন্তু বৰষুণ দি থাকে, আমখিনিও নষ্ট হৈ যায়। সেয়ে মই এই ভিডিঅ'টো বনালোঁ। আমি ৰ'দ নাথাকিলেও কেনেকৈ আমৰ আচাৰটো বনাব পাৰোঁ, সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। এনেকৈ মই গোটেই আমখিনি টুকি টুকি থালখনত উলিয়াই ল'ম। ইয়াত দেখিছে মোক গোটেই আমখিনি টুকা হৈ গ'ল। এতিয়া মই এখন ডলাত বা আপোনালোকে কুলাও ল'ব পাৰে, ভালদৰে মেলি 2 ঘণ্টামানৰ কাৰণে ফেনৰ তলত ৰাখি থৈ দিম, যাতে আমৰ গাৰ পৰা নিমখৰ পানীটো আঁতৰি যায়। অলপ অলপ শুকান শুকান নিচিনা হ'ব তেতিয়া। এতিয়া মই ইয়াতে এইখিনি মছলা ব্যৱহাৰ কৰিম। এয়া মই 5 ফোৰণ লৈছোঁ, বগা সৰিয়হ, আপোনালোকে ক'লা সৰিয়হো ল'ব পাৰে, একো কথা নাই। আজৱাইন হয়, এইখিনি গোটা জিৰা, পান মছলা, এইখিনি গোটা ধনিয়া, এইখিনিয়ে মই মছলা লৈছোঁ। আৰু মই শুকান জলকীয়া অলপ ঘৰতে গুড়ি কৰি লৈছিলোঁ, সেইখিনি মই দেখুৱাই দিম। এইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ মছলা, আপোনালোকে ইয়াতকৈ বেছি ল'লে তাতে এড কৰিব পাৰে। এতিয়া মই এখন কেৰাহী উঠাই দিছোঁ, তাতে মই গোটেই মছলাখিনি ভালদৰে ভাজি ল'ম। আপোনালোকে এটা বস্তু মন কৰিব, আচাৰত আমি যিবিলাক বাচন ব্যৱহাৰ কৰোঁ তাত যাতে অকণো পানী নাথাকে, ভালদৰে শুকান হয়, নহ'লে আচাৰখিনি বেয়া হোৱাৰ ভয় থাকে। এইখিনি মই ভালদৰে ভাজি ল'ম। ভাজি ল'লে আচাৰৰ গোন্ধটোও ধুনীয়া হয়। আপোনালোকে ৰ'দতো শুকুৱাই লয়, বহুতে ৰ'দতো শুকুৱাই ল'ব পাৰে, একো কথা নাই, কিন্তু ভাজি ল'লে মছলাৰ গোন্ধটো ধুনীয়া লাগে। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই এইখিনি এখন থালত নমাই থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। আৰু এই গৰম কেৰাহীখনতে মই তেলখিনি গৰম কৰি দিম। এতিয়া মই বেছি তেল নিদিওঁ ইয়াত, পিছত দিম, এতিয়া অলপ কমাই দিছোঁ। এইখিনি মই 5 ফোৰণখিনি তাতে দি দিলোঁ, দি গেছটো অফ কৰি দিছোঁ, ঠাণ্ডা হ'ব দিছোঁ। মোৰ কাহ হৈ আছে, সেয়ে মাজে মাজে কাহ উঠি আছে কথা কওঁতে। এইখিনি মোৰ মছলাখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই এইখিনি শুকান মিক্সি জাৰ এখন লৈছোঁ, তাতে মই মছলাখিনি আধা পিচা কৰি ল'ম। আপোনালোকে গোটেই গুড়ি কৰি নিদিব মছলাখিনি, গোটেই গুড়ি কৰিলে ভাল নালাগে, এনেকুৱা আধা পিচা কৰি ৰাখিব। এইখিনি মোৰ মছলাখিনি পিচা হৈ গ'ল। এতিয়া মই এনেকুৱা শুকান চৰিয়া এটা লৈছোঁ। আপোনালোকে যিকোনো ডাঙৰ পাত্ৰ ল'ব পাৰে, মুঠতে শুকান ল'ব, পানী যাতে অকণো নাথাকে তাতে। এতিয়া তাতে মই মছলাখিনি দি দিলোঁ। আৰু নিমখটো মই অলপ কমাই দিম, কাৰণ মই নিমখতে ভিজাই থৈ দিছিলোঁ আমখিনি। ইয়াতে মই এইখিনি নিমখ দিলোঁ।
হালধি গুড়ি দিলোঁ 2 চামুচ, কাৰণ হালধি মই সানি দিয়া নাছিলোঁ আগতে আমখিনিত। আৰু এইখিনি মই ঘৰতে শুকাই গুড়ি কৰি লোৱা শুকান জলকীয়া গুড়ি। আপোনালোকে কিনা পেকেটো দিব পাৰে, একো কথা নাই। মই ঘৰতে গুড়ি কৰি থোৱা আছিল কাৰণে ঘৰৰখিনি দি দিছোঁ। মছলাখিনি মই ভালদৰে মিহলি কৰি ল'লোঁ এনেকৈ। এতিয়া মই তাতে পাঁচফোৰণ আৰু তেলখিনি মিক্স কৰি দিম। তেলখিনি অলপ অলপ গৰম হৈ আছে, অলপ অলপ গৰম হৈ থাকিলে ভাল হয়, তেতিয়া মছলাখিনি অলপ ফুলি উঠাত সহায় কৰে। এয়া দেখিছে মছলা কালাৰটো বৰ ধুনীয়া, দেখিব ধুনীয়া হৈছে। এনেকৈ মছলাখিনি ভালদৰে মিক্স কৰি ল'ব, যাতে তেল আৰু মছলা ধুনীয়াকৈ মিহলি হৈ যায়। এতিয়া মই আমৰ টুকুৰাবিলাক তাতে দি দিম। এইখিনি মই ফেনৰ তলত শুকাই থৈ দিছিলোঁ। দেখিছে পানীখিনি, নিমখৰ পানীখিনি গৈ শুকান শুকানৰ নিচিনা হৈ গৈছে আমখিনি। এতিয়া মই চৰিয়াটোত আমখিনি দি দিছোঁ। এইখিনি আম আৰু মছলাখিনি ভালদৰে মিহলি কৰি ল'ব, ভালদৰে লৰাই থাকিব এনেকৈ। মই এনেকৈ প্ৰায় 5 মিনিটমান সময় ভালদৰে লৰাই আছোঁ, যাতে আম আৰু মছলাখিনি ভালদৰে মিহলি হৈ যায়। দেখিছে কালাৰটো দেখিব ধুনীয়া হৈছে। ইয়াতে মই এতিয়া অলপ ভিনেগাৰ দি দিম। ডাঙৰ চামুচেৰে 1 চামুচ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰটোৱে আচাৰখিনি প্ৰিজাৰ্ভ কৰাত সহায় কৰিব। আপোনালোকৰ ভিনেগাৰ যদি নাথাকে নেমুৰ ৰসো দিব পাৰে, একো কথা নাই। এনেকৈ মই লৰাই থাকোঁতে আচাৰৰ গোন্ধটো নাকত লাগি গৈছে। এইবাৰ আপোনালোকে এনেকুৱা এই পদ্ধতিত আমৰ আচাৰটো বনাই খাই চাবচোন, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। এনেকুৱা এটা শুকান জাৰ ল'ব, এইটো মই ভালদৰে ধুই লোৱা শুকান জাৰ হয়। এতিয়া মই তাতে আমখিনি গোটেইখিনি ভৰাই ল'ম। আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। এয়া দেখিলে মই গোটেইখিনি আম ইয়াতে ভৰাই ল'লোঁ। এতিয়া মই এনেকুৱা এখন কটন কাপোৰ ল'ম, আপোনালোকে যিকোনো পুৰণা গামোচাৰ পৰাও ল'ব পাৰে। মুঠতে কাপোৰখন কটন ল'ব। এনেকৈ মই ৰাবাৰ এডালেৰে মুখখন বান্ধি দিছোঁ, দি ৰুমালখন এনেকৈ মেৰিয়াই থৈ দিছোঁ। ৰ'দত দিওঁতে কেতিয়াও খপ মাৰি পেলাই ৰ'দত নিদিব, কাৰণ আচাৰখিনি বেয়া হোৱাৰ ভয় থাকে। এনেকৈ ৰ'দত দিব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত। আৰু যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে মই এনেকৈ মেলি দিম, এনেকৈ।
এইখিনি মোৰ হৈ গ'ল। এতিয়া আপোনালোকে মাজে মাজে এইখিনি ৰদাই থাকিব। আকৌ এটি নতুন ভিডিঅ' লৈ মই মামন কিটচেন আকৌ আহি আছোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।